হাই হেল্ল' নমস্কাৰ সকলোকে হাৰিয়া ৰাতিপুৱা সময় তো আমি কামত ওলালোঁ তো গাইছ আমি আহি এইখন ৰাস্তা পাই গ'লোঁ দেই দেখিছে ৰাইজ ৰাস্তাটোৰ অৱস্থা কেনেকুৱা আৰু এইফালে দেখিছে আমাৰ পথাৰ ৰাস্তাৰ দুয়োপাৰে পথাৰ বহুত ডাঙৰ পথাৰ তো ইয়াতে বানপানী হ'লে বহুত পানী হৈ দিয়ে গাইছ এইবোৰ দেখিছে এইবোৰ ৰাস্তা কেনেকুৱা ৰাস্তা তো আমাৰ বিজেপি চৰকাৰৰ দিনতো যে এনেকুৱা এখন ৰাস্তা আছে আমাৰ এই গাঁৱলীয়া জেগাবোৰত দেখিছে কেনেকুৱা ৰাস্তা আৰু এইফালে দুয়োকাষে পথাৰ এইবোৰ যেতিয়া বানপানী হয় তেতিয়া হয় বহুতো পানী হয় তো আমাৰ অহা যোৱা বহুত অসুবিধা হৈ পৰে গাইছ এনেকুৱা এখন ৰাস্তা দেখিছে আৰু আমি এইটো আমাৰ জাগা নহয় আমি ইয়াতে আমি কাম কৰি পাইছোঁ তো গাইছ দেখিছে ৰাস্তাই ইপেন্দি গ'লে আমাৰ কাম কৰা জেগাটো পাই যাম তো আমি কি কাম কৰি আছোঁ গাইছ তো আপোনালোকক সেইটোত গৈ দেখুৱাম তো গাইছ আৰু সেইটোৱে জেগা হৈছে আমাৰ হামগুৰি বুলি কয় এইটো গাইছ দেখিছে আমাৰ বেছিভাগ মানুহ ইয়াতে ট্ৰাইবেল লোক হয় আৰু এইবোৰ লোকে হৈছে আমাৰ কৃষি কৰ্মত লগত জড়িত বেছিভাগ লোকেই তো আমাৰ দেখিছে এইবোৰ পথাৰ আৰু ইপিনে দেখিছে ইমান ডাঙৰ পথাৰ আৰু ইয়াতে বেছিভাগ ধাননি খেতি কৰা হয় তো আমাৰ এইবোৰ বহুত ভাল হয় দেই গাইছ ইয়াতে ধান তো গাইছ আহি আমি এইখন ৰাস্তা পাই গ'লোঁ দেখিছে আপোনালোকে এইখন পকী ৰাস্তা আৰু ৰাস্তাৰ পাৰতে আছে এখন সৰুকৈ পুখুৰী আৰু এইখন ৰাস্তাৰে আমি গৈ থাকিম আৰু অকণমান গ'লে আমি পাই যাম আমাৰ কাম কৰি থকা জেগাখন তো এখন দেখিছে পুখুৰী তো পুখুৰীত বহুতো মাছ আছে চাগে আৰু দেখিছে এখন ভিউ দেখিছে এইটো সৰুকৈ পথাৰ পুখুৰী আৰু এইটো দেখিছে আমাৰ নিজৰা এখন আছে তো গাইছ আৰু এইখন দেখিছে পকী ৰাস্তা তো সিপিনে আছে গাঁও আৰু এই ৰাস্তাৰ দুয়োকাষে আছে আমাৰ গাঁও সেইটো কয় আমগুৰি গাঁও তো এটি দেখিছে ৰাস্তাবোৰ আৰু ৰাস্তাৰ ভিউটো দেখিছে আপোনালোকক কেনেকুৱা ধুনীয়া লাগিছে ন তো আমি পাই গ'লোঁ এতিয়া আৰু আমাৰ কাম কৰি থকা ডেষ্টিনেশ্যনটো আমি পাই গ'লোঁ এতিয়া আৰু দেখুৱাইছোঁ আপোনালোকক ঘৰটো আমি কাম কৰি থকা ঘৰটো এইটো ঘৰতে আমি এতিয়া সোমাম দে গাইছ এইটো হয় ঘৰ আৰু আপোনালোকৰ ভিতৰত গৈ লৈ আৰু ঘৰটোত সোমোৱাৰ লগে লগে দেখিছে গাইছ কেনেকুৱা সুন্দৰ পৰিৱেশ সুন্দৰ ৰাস্তাৰ কাষতে কিছুমান ফুল গছ লগাই থকা হৈছে কাৰণ আমাৰ যিবোৰ ট্ৰাইবেল লোক আছে ন গাইছ বেছিকৈ আমাৰ ফুল গছ কিবা গছ তেওঁলোকে বহুত প্ৰেমী হয় ফুল গছ বহুত ভাল পায় তেওঁলোকে তো দেখিছে ৰাস্তাৰ কাষতে গেটত পোৱাৰ লগে লগে এনেকুৱা এখন দেখিছে কেনেকুৱা ফুল গছ লগাই থৈছে গাইছ কেনেকুৱা লাগিছে ইমান ধুনীয়া লাগিছে ন দেখিছে ইমান ধুনীয়াকৈ তেওঁলোকে সজাইছে এই গেট ফুল গাইছ ঘৰখনত দেখিছে ফুল চোতালৰ মাজতো এখনি ফুলৰ বাগিচা ইমান ধুনীয়াকৈ সজাইছে হয়তো ঘৰৰ মানুহবিলাকেও ফুলৰ দৰে মনবোৰ ফুলৰ দৰে পবিত্ৰ হ'ব দেখিয়ে গম পাইছোঁ দেই গাইছ সোমোৱাৰ লগে লগে এই ঘৰখনত দেখিছে এনেকুৱা যাৰ ফুলৰ বাগিচা থাকে আৰু সেই মানুহবিলাকেও যেন ফুলৰ দৰেই মনবোৰ পবিত্ৰ হয় দেখিছে হ'ব পাৰে দেই তো সিহঁতৰ ঘৰত সোমায়ে দেখিলোঁ যে ঘৰখনত ফুল তো চাগে গাইছ মানুহবোৰ ফুলৰ দৰেই মনবোৰ পবিত্ৰ হ'ব চাগে তো গাইছ এতিয়া আমি কামত লাগি গ'লোঁ নিজৰ কামত তো মই ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ তো গাইছ আপোনালোকক অকণমান দেখুৱাওঁ তো সেইকাৰণে অকণমান আপোনালোকক দেখুৱাইছোঁ তো আমাৰ সেইবোৰ দেখিছে লগৰবোৰে কাম কৰি আছে তো আপোনালোকক দেখুৱাইছোঁ কি বনাই থকা হৈছে এইটো দেখিছে বাৰাণ্ডাত এইটো হৈছে আমাৰ বাৰাণ্ডাৰ কৰিডৰ সেইটো টাইলছ লগাই আছে এই মিস্ত্ৰীজনে দেখিছে গাইছ গোটেই টাইলছ আৰু কি বনাই থকা হৈছে আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো চাই থাকিব আপোনালোকে ভিতৰত লৈ গৈ দেখুৱাই আছোঁ দেই কি বনাইছে সিহঁতে তো চাই থাকক গাইছ এইবোৰ দেখিছে
আৰু ইপিনে দেখাই আছোঁ আপোনালোকক এইখন। তো আপোনালোকে নিশ্চয় গমেই পাইছে এইখন কি বনোৱা হৈছে। তো এইখন হৈছে আমাৰ গা ধোৱা ঘৰ দেই গাইজ, গা ধোৱা ঘৰ। তো দেখিছে এইটো আমাৰ টাইলছ লগোৱা কমপ্লিট হৈ গৈছে, কিন্তু এতিয়া কিছুমান পাইপলাইনৰ কাম বাকী আছে। তো গাইজ ইয়াতে মানে চাৱাৰ ফিটিং কৰিব আৰু তো চাৱাৰ ফিটিং কৰিব। তো এতিয়াও এইবোৰ ফিটিং হোৱা নাই। তো আমাৰ যিবোৰ কাম আমাৰ ইয়াৰ কমপ্লিট হৈছে এইটো ৰুমত। তো এইজনে আমাৰ দেখিছে মোবাইল টিপি আছে, কাম থৈ মানে মোবাইল টিপি আছে এইজনে। আৰু এইপিনে আছে আমাৰ টয়লেট। তো দেখিছে টয়লেট। তো আমাৰ বিশেষকৈ ল'ৰাবোৰৰ কাৰণে এইটো প্ৰয়োজন নাই, কিন্তু ছোৱালী মানুহৰ কাৰণে এইটো বিশেষকৈ প্ৰয়োজন দেই গাইজ। তো দেখিছে এইটো দেখিছে, এইটো পেণ্টটো, সেইটো আমাৰ নহ'লে চলে ল'ৰা মানুহবিলাকৰ, কিন্তু ছোৱালী মানুহৰ মানে প্ৰয়োজন আৰু এইটো বস্তু। সেইটো দেখিছে সেইটো মানে ওলাই যাব সেইটো পাইপেদি। তো এইটোৰ কামো কমপ্লিট হৈ গৈছে। দেখিছে গোটেই ৱালটো টাইলছ লগাইছে দে গাইজ, কেনেকুৱা লাগিছে ক'বচোন আপোনালোকে। আৰু এইটো দেখিছে আমাৰ সেইটো দেখিছে, এইটোৰ কামো হৈ গৈছে দেই, কিন্তু এইটোৰ কাম হৈ গৈছে, কিন্তু এইটো মানে যিবোৰ পাইপলাইন কাম এতিয়া হোৱা নাই। তো এইবোৰ দেখিছে। এবাৰ ট্ৰাই কৰি চাওঁ নেকি গাইজ, আপোনালোকে বেয়া নাপাব দেই, ট্ৰাই কৰি চাওঁ এবাৰ ন। তো গাইজ আৰু এইটো দেখিছে ন, এইটো যেতিয়া মানে কমপ্লিট হৈ উঠিব তেতিয়া এইটো মোকে মাতিব বুলি কৈছে দেই, ফিটা কাটিব বোলে। তো মোকে ইনভাইট কৰিছে যে এইখন ফিটা কাটিবলৈ। তো আহিম চাগে। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ গাইজ, অকণমান দূৰৰ পৰা স্পষ্টকৈ দেখিছে আপোনালোকে। আৰু পিছপিনে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তো দেখিছে এইটো টেংকি হয়, বহুত ডাঙৰ টেংকি। তো গাইজ দেখিছে সেইটো বহুত ডাঙৰ টেংকি। আৰু ইফালে আছে আমাৰ পানী থ'বৰ কাৰণে, সেইটো দেখিছে টেংকি, তাতে টেংকি থাকিব, এইটো টেংকি। তো গাইজ বিহু বুলি অকণমান এনজয় কৰিছোঁ দেই। এইবোৰ দেখিছে আমাৰ এজনে মিলাই আছে দেই অকণমান বিহুৰ কাৰণে।